26,000 যি চাকৰি ওলাইছিল তাৰে চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ্থীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ কিন্তু কিছু সময়ৰ পাছতেই ফলাফল ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ পদৰ বাবে আৰু এই ফলাফল প্ৰকাশৰ প্ৰাকখনতে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু ফলাফল লাভ কৰা যদি অসুবিধাৰ সন্মুখীন হয় তাৎক্ষণিকভাৱে এই হেল্পলাইনত ফোন কৰিব পাৰিব এই হেল্পলাইনৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব 9667062063 এই নম্বৰটো মনত ৰাখক আমি নম্বৰটো ইতিমধ্যে প্ৰকাশ কৰিছোঁ স্ক্ৰীনত এই নম্বৰটো আপোনালোকে মনত ৰাখক ইয়াৰ উপৰিও আপোনালোকে sebaonline.org এই যি ৱেবছাইটত আপোনালোকে চাব পাৰিব ফলাফল যদি ৱেবছাইটত ফলাফল চোৱাত অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব